নমস্কাৰ শুভাকাংক্ষীসকল আজি আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'টো হ'ল আমাৰ স্বৰবৰ্ণৰ আধাৰত আগতে এটা ব্যঞ্জন বৰ্ণৰ সন্দৰ্ভত ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আজি স্বৰবৰ্ণৰ বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ প্ৰতি সঁহাৰি জনাব আৰু উপকৃত হ'লে মই সুখী হ'ম আৰু যদি আপোনালোকে ভাবে যে উপকৃত হৈছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব সঁহাৰি জনাব ভাল লাগিব ধন্যবাদ এতিয়া ভিডিঅ'টোলৈ আহিছোঁ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পোনতে মই উচ্চাৰণ কিদৰে কৰিব লাগে আৰু কোনখিনিত ভুল হয় সেইখিনি উল্লেখ কৰিবলৈ বিচাৰিম আমাৰ এইকেইটা স্বৰবৰ্ণ আমি সকলোৱে জানো 11টা আছে আৰু এতিয়া মই উচ্চাৰণটো কৈ দিছোঁ আৰু কোনখিনিত ভুল হয় সেইখিনি কৈ গৈছোঁ এবাৰ চাব আপোনালোকে অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ এতিয়া আমাৰ ভুল ক'ত হয় অ বহু ঠাইত আমাৰ অটোক উচ্চাৰণ কৰে স্বৰে অ বুলি হয়তো স্বৰবৰ্ণৰ কাৰণে স্বৰে অ বুলি পঢ়িছে বা পঢ়ি আহিছে বা পঢ়ুৱাইছে কিন্তু অ আ স্বৰবৰ্ণ এইকেইটা স্বৰবৰ্ণৰে হয় গতিকে তাত আকৌ অটো কওঁতে স্বৰ বুলি প্ৰয়োগ কৰিব নালাগে বা স্বৰ বুলি ক'ব নালাগে যেনেকৈ ক কওঁতে আমি ব্যঞ্জন ক নকওঁ ব্যঞ্জন খ নকওঁ তেনেকৈ অ কওঁতে স্বৰ ক'ব নালাগে বা স্বৰে ক'ব নালাগে গতিকে আমি অ বুলি উচ্চাৰণ কৰিব লাগে বা পঢ়িব লাগে এতিয়া আটোতো একেই ভুল কৰে বহুতে স্বৰে আ বুলি কয় স্বৰে আ ক'ব নালাগে এতিয়া আমাৰ আহিলে হ্ৰস্ব ই হ্ৰস্ব ইটোক বহুতে কয় হ্ৰস্ব ই এনেকৈ কয় কিন্তু হ্ৰস্ব ই বা হ্ৰস্ব ই নহয় হ্ৰস্ব ই এই শব্দটো হ্ৰস্ব ই আৰু এইটো হ'ল দীৰ্ঘ ইটোত ভুল নহয় সাধাৰণতে তাৰ পাছত আহিলে হ্ৰস্ব উ তেনেকৈ মানে কি এইটোৰ দৰেই এই যেনেকৈ হ্ৰস্ব উ আৰু বহুতে কয় হ্ৰস্ব উ ক'ব নালাগে এইটোক আপোনালোকে ক'ব হ্ৰস্ব উ তাৰ পাছত দীৰ্ঘ উটো ভুল নহয় সাধাৰণতে তাৰ পাছত আহিলে ৰি এ তাৰ পাছত ঐ এই যিটো এ আছে এটো কিন্তু বানান ভেদে ইয়াৰ উচ্চাৰণৰ ইফাল সিফাল হয় তাৰতম্য ঘটে যেনেকৈ মই ইয়াত লিখি দিছোঁ বতেকাৰে বে ল বেল আৰু এইটো বেল আমি বজাওঁ ঘণ্টা আৰু বেল আমি খাওঁ গতিকে ইয়াত আমাৰ বানান দুটা একে যদিও ইয়াত ঊৰ্ধ্বকমা দিয়া হৈছে দি কেনে এইটোৰ উচ্চাৰণটো তাৰতম্য ঘটিছে আৰু এইকাৰৰ তাৰতম্য ঘটিছে উচ্চাৰণত তাৰপিছত ঐ এইটো মনত ৰাখিব এইটোৰ এটা বৈশিষ্ট্য আছে আৰু ঐ জনাই আছোঁ পাছত অ'টোক আকৌ বহুতে ভুল কৰে ঠাই ভেদে ভুল হয় অ'টোক বহুতে কয় উ বুলি কয় উ যেনে মই কৰোঁতে নহয় কৰোঁতে মানে এইটো উ নহয় অ' হয় এইটো আৰু এইটোৰ উচ্চাৰণত পাৰ্থক্য আছে এইটো হ'ল হ্ৰস্ব উ এইটো হ'ল ঔ আৰু এইটো হ'ল ঔ গতিকে এ ঐ ঔ এতিয়া আৰু এই দুটা বৰ্ণ চাব মই পাছত ইয়াৰ বিষয়ে কৈ আছোঁ আগত বেলেগ অলপ কৈ লৈছোঁ এতিয়া আমাৰ এই যিকেইটা পঢ়িলোঁ আমি এইকেইটা স্বৰবৰ্ণ 11টা আৰু এই 11টা স্বৰবৰ্ণক দুটা ভাগত ভাগ কৰা হৈছে সেই দুটা ভাগ হ'ল আমাৰ হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ হ্ৰস্ব স্বৰ আমাৰ 4টা ইয়াত মই দিছোঁ অ
তাৰ পাছত হ্ৰস্ব ই হ্ৰস্ব উ আৰু ৰি এইকেইটা হ'ল আমাৰ হ্ৰস্ব স্বৰ চাৰিটা অ হ্ৰস্ব ই হ্ৰস্ব উ ৰি আৰু দীৰ্ঘ স্বৰ আমাৰ সাতটা চাৰিটা সাতটা দীৰ্ঘ স্বৰ আমাৰ সাতটা আ দীৰ্ঘ ই দীৰ্ঘ উ এ ঐ ও ঔ এই সাতটা হ'ল দীৰ্ঘ স্বৰ ইয়াতে এইকেইটা আ দীৰ্ঘ ই দীৰ্ঘ উ এ ও আৰু ঔ আমাৰ দীৰ্ঘ স্বৰ সাতটা আৰু হ্ৰস্ব স্বৰ চাৰিটা মুঠ 11টা এতিয়া ইয়াৰ মাজতে আমাৰ এই দুটা মই যে কৈছিলোঁ ঐ আৰু ঔ এই দুটা কোৱা হয় যৌগিক স্বৰ বা দ্বি স্বৰ যৌগিক স্বৰ বা দ্বি স্বৰ যৌগিক স্বৰ বা দ্বি স্বৰ আমাৰ স্বৰবৰ্ণত আছে দুটা আমাৰ দুটা আমি যৌগিক স্বৰ পাওঁ বা দ্বি স্বৰ পাওঁ এইকেইটা আৰু এইকেইটা হ'ল ঐ আৰু ঔ কেনেকৈ যৌগিক স্বৰ আৰু দ্বি স্বৰ হৈছে এইকেইটাৰ মাত্ৰা কিন্তু আমাৰ দুই হয় মই ইয়াত আৰু এটা কথা কোৱা নাছিলোঁ কৈ দিছোঁ আমাৰ যদিও অসমীয়াত হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ হিচাপে বৰ্ণকেইটাক স্বৰ বৰ্ণকেইটাক ভাগ কৰা হৈছে কিন্তু অসমীয়াত এই নিয়ম মানি নচলে মানে আমাৰ উচ্চাৰণৰ ক্ষেত্ৰত আমাৰ যেতিয়া আমি উচ্চাৰণ কৰোঁ যেতিয়া পঢ়োঁ হ্ৰস্ব স্বৰ বা দীৰ্ঘ স্বৰ হিচাপে উচ্চাৰিত নহয় বানান ভেদে ইয়াৰ উচ্চাৰণ সাল সলনি ঘটে তাৰতম্য ঘটে গতিকে আৰু গোটেইকেইটাৰ উচ্চাৰণ একেধৰণে হয় হ্ৰস্ব হিচাপে তেনেকেই হয় ইয়াত দীৰ্ঘ বা দীঘলীয়াকৈ উচ্চাৰিত নহয় কিন্তু তাৰ মাজত দুটা স্বৰ আছে যি দুটাই দীৰ্ঘ স্বৰৰ নিয়ম মানি চলে সেইকেইটা হ'ল ঐ আৰু ঔ মানে আমাৰ যৌগিক স্বৰ বা দ্বি স্বৰ দুটা ঐ আৰু ঔ আৰু এই দুটাই আমাৰ দীৰ্ঘ স্বৰৰ বা দ্বি মাত্ৰাৰ নিয়ম মানি চলে ঐ বৰ্ণটো হৈছে আমাৰ ঐ বৰ্ণটো আমাৰ দুটা স্বৰ লগ লাগি হৈছে যেনেকৈ অ আৰু হ্ৰস্ব ই অ যোগ হ্ৰস্ব ই ঐ মানে ঐ হ'ল দ্বি মাত্ৰা আৰু এইটো দুটা স্বৰ লগ লাগি বা দুটা স্বৰ যৌগিক হিচাপে উচ্চাৰিত হৈ কেনে ঐ আমাৰ উচ্চাৰণ কৰিব লাগে তাৰ পাছত ঔ আমাৰ অ যোগ হ্ৰস্ব উ ঔ আৰু এইকেইটা ঐ আৰু ঔ এই দুটাই আমাৰ দীৰ্ঘ স্বৰৰ নিয়ম মানি চলে বা দ্বি মাত্ৰা হিচাপে প্ৰয়োগ হয় উচ্চাৰণকাল হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ এইখিনিৰ মই আগতে জনালোঁ কোনকেইটা এতিয়া হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰৰ মাজৰ পাৰ্থক্যটো ইয়াতে মই এবাৰ জনাই দিছোঁ হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ হ্ৰস্ব স্বৰৰ আমাৰ কি হয় উচ্চাৰণকাল কম আৰু দীৰ্ঘ স্বৰৰ উচ্চাৰণকাল বেছি বা হ্ৰস্ব স্বৰতকৈ অধিক এতিয়া আমাৰ হ্ৰস্ব স্বৰৰ ইয়াত লিখি দিছোঁ এইখিনি হ্ৰস্ব স্বৰৰ উচ্চাৰণকাল কম দীৰ্ঘ স্বৰৰ উচ্চাৰণকাল আমাৰ বেছি আৰু কিমান বেছি হ্ৰস্ব স্বৰৰ উচ্চাৰণকাল ক্ষমা কৰিব দীৰ্ঘ স্বৰৰ উচ্চাৰণকাল হ্ৰস্ব স্বৰৰ দুগুণ আকৌ এবাৰ কৈছোঁ হ্ৰস্ব স্বৰৰ উচ্চাৰণকাল কম আৰু দীৰ্ঘ স্বৰৰ উচ্চাৰণকাল বেছি কিমান বেছি হ্ৰস্ব স্বৰৰ দুগুণ দীৰ্ঘ স্বৰৰ উচ্চাৰণকাল হ্ৰস্ব স্বৰৰ দুগুণ আৰু আমাৰ যে এই হ্ৰস্ব আৰু দীৰ্ঘ এই যে বৰ্ণৰ উচ্চাৰণকালক মাত্ৰা বোলে বৰ্ণৰ উচ্চাৰণকালক কি বুলি কয় মাত্ৰা বুলি কয় আৰু আমাৰ হ্ৰস্ব স্বৰৰ উচ্চাৰণকাল এক মাত্ৰা হ্ৰস্ব স্বৰৰ উচ্চাৰণকাল কিমান এক মাত্ৰা আৰু দীৰ্ঘ স্বৰৰ উচ্চাৰণকালক দুই মাত্ৰা বুলি কোৱা হয় বা দুই মাত্ৰা ধৰা হয় অৰ্থাৎ দীৰ্ঘ স্বৰৰ উচ্চাৰণকাল দ্বি মাত্ৰা
এতিয়া আৰু এই দ্বিমাত্ৰাৰ নিয়মটো আমাৰ ঐ আৰু ঔত প্ৰযোজ্য বা এই দুটাই মানি চলে এতিয়া আমাৰ আৰু এটা বিশেষ কথা লৈ আহিছোঁ আমাৰ কেতিয়াবা কবিতা আবৃত্তি কৰিলে গান গালে বা ভাষণ দিলে আমাৰ কিছুমান স্বৰৰ উচ্চাৰণ স্বাভাৱিকতকৈ অধিক হয় কথোপকথনত বা আমাৰ স্বাভাৱিক উচ্চাৰণ যিমান হয় শব্দৰ বা বৰ্ণৰ সেই উচ্চাৰণতকৈ কবিতা আবৃত্তি কৰিলে গান গালে ভাষণ দিলে আমাৰ স্বৰৰ উচ্চাৰণ স্বাভাৱিকতকৈ অধিক হয় আৰু যেতিয়া স্বাভাৱিকতকৈ স্বৰৰ উচ্চাৰণ অধিক হয় তেতিয়া তাক কোৱা হয় প্লুটো স্বৰ ইয়াত লিখি দিছোঁ স্বৰৰ উচ্চাৰণ স্বাভাৱিকতকৈ দীৰ্ঘ হ'লে তাক প্লুটো স্বৰ বোলা হয় তাক কি কোৱা হয় প্লুটো স্বৰ বোলা হয় আমাৰ এইখিনিয়ে পঢ়িবলগীয়া আছিলে আজিলৈ পাছত আৰু আছে বিশেষ কিছুমান মই আৰু ভিডিঅ' প্ৰস্তুত কৰিম যদি আপোনালোকৰ সঁহাৰি পাওঁ তথাপি আকৌ এবাৰ মই ৰিপিট কৰোঁ মানে পুনৰাবৃত্তি কৰি দিছোঁ স্বৰবৰ্ণ 11টা আৰু এইকেইটা উচ্চাৰণ কৰে অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ আৰু এইকেইটাক দুটা ভাগত ভাগ কৰা হৈছে হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ হিচাপে হ্ৰস্ব স্বৰ 4টা অ হ্ৰস্ব ই হ্ৰস্ব উ ৰি দীৰ্ঘ স্বৰ 7টা আ দীৰ্ঘ ই দীৰ্ঘ উ এ ঐ ও ঔ 7টা আৰু 4টা 11টা আকৌ ইয়াৰে ও আৰু ঐ ক্ষমা কৰিব ও আৰু ঔ এই দুটা হ'ল যৌগিক স্বৰ বা দ্বি স্বৰ যৌগিক স্বৰ বা দ্বি স্বৰ দুটা এই দুটা ঐ আৰু ঔ ঐ উচ্চাৰিত হয় ঐ হিচাপে অ আৰু হ্ৰস্ব ই দুটা লগ হৈ যেনেকৈ আমাৰ উচ্চাৰিত হয় ঐ হিচাপে আৰু ঔ উচ্চাৰিত হয় ঔ হিচাপে অ যোগ হ্ৰস্ব উ আৰু এইকেইটাই আমাৰ দ্বি স্বৰ বা হ্ৰস্ব দীৰ্ঘৰ নিয়ম মানি চলে স্বৰৰ উচ্চাৰণ যেতিয়া স্বাভাৱিকতকৈ দীৰ্ঘ হয় তেতিয়া তাক প্লুটো স্বৰ বোলা হয় আৰু এইখিনি ক'লোৱে আপোনালোকক বা ইয়াতে মই বৰ্ণনা কৰিলোঁ ভিডিঅ'টো আৰু বেছি দীঘল হৈ যাব বেছি যদি মই বিস্তাৰিতভাৱে উল্লেখ কৰি থাকোঁ দুবাৰ তিনিবাৰ কোৱা গৈছে আশা ৰাখিছোঁ আপোনালোকে উপকৃত হ'ব উপকৃত হ'লে মোৰ ভাল লাগিব আৰু সঁহাৰি জনাব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ পৰা সঁহাৰি পাওঁ পাছলৈ আৰু বিভিন্ন বিষয়ৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহিত হ'ম আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু জনাব ধন্যবাদ